নমস্কাৰ। আগন্তুক 2029 চনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ পুনৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। আনকি কংগ্ৰেছৰ আধিপত্য বিস্তাৰ কৰা ৰাহুল গান্ধীৰ সেইখিনি সময়ত প্ৰধানমন্ত্ৰী হোৱাৰ যোগ নাই। আৰু CJP এটা অৰাজনৈতিক দল হ'লেও আগন্তুক 2029 আগতে নিষ্প্ৰভ হ'ব, যিহেতু CJPৰ জন্ম হোৱা মুহূৰ্তটো হৈছে অমাৱস্যা আৰু সেই দিনটোত চাৰ হাতীৰ ভৰদেশত জন্ম হৈছিলে, গতিকে ভাৰতবৰ্ষৰ কাৰণে ক্ষতিকৰ। গতিকে আৰু তেওঁলোকে এইটো ৰাজনৈতিক দল হিচাপে কোনো তেওঁ মূৰে উঠিব নোৱাৰিব। যদি চোৱা যায় আগন্তুক দিনত 2029 চনৰ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মংগল দশা শেষ হ'ব আৰু সেই ঠিক ডিচেম্বৰ পিছৰ পৰা ৰাহু দশা আৰম্ভ হ'ব। ৰাহু কুম্ভ ৰাশিত ৰাহু দশা আৰম্ভ হৈ থকাত তেওঁৰ অশুভ সময় আৰম্ভ হ'ব। ঠিক সেইখিনি সময়ত আকৌ ৰাহুল গান্ধীৰ সপ্তমপতি বিবাহাধিপতি কৰ্মাধিপতি একাত্ম হৈ বক্ৰী হৈ থকাত তেওঁ এটা দেখা যায় তেওঁ বিবাহ নপতালৈকে তেওঁ ৰাজনৈতিক পথ প্ৰশস্ত নহয়। চোৱা যায় সেইখিনি সময়ত তেওঁৰ ৰাহুল গান্ধীৰ সেইখিনি সময়ত বুধৰ মহাদশা চলি চন্দ্ৰ দশা চলিব। ঠিক দশমত বৃহস্পতি বক্ৰী হোৱাৰ কাৰণে তেওঁ ট্ৰেক চেঞ্জ ডিষ্ট্ৰেক্ট হোৱাৰ যোগ আছে। তেওঁ নিজৰ লক্ষ্য পথৰ পৰা দৃষ্টি ঘটিব, যিহেতু আকৌ বিবাহ পথ নাই। বিবাহাধিপতি তেওঁৰ একাত্ম হৈ থকাৰ কাৰণে বক্ৰী হোৱাৰ কাৰণে তেওঁ এইখিনি ঘটনা ঘটিব। যদি চোৱা যায় সেইখিনি সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ দৌৰত দুজন ব্যক্তি নতুন মুখে দেখা দিব। সেই দুজন ব্যক্তি হৈছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁ আৰু ঠিক সেই উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। সেইখিনি সময়ত যোগী আদিত্য নাথৰ শুক্ৰমত দশা চলি শুক্ৰ একাদশত আৰু অন্তৰ্দশা চলিব চন্দ্ৰ, আৰু তেওঁ তৃতীয় স্থানত শনি নিচ হ'ব আৰু নৱমত ভাগ্য উদয় থাকিলেও তেওঁ পৰাক্ৰম ভংগ যোগ আছে। আৰু সেইখিনি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ ৰাশি তৃতীয়ত মংগল বৃহস্পতি আৰম্ভ হ'ব, ষষ্ঠত ৰাহু আহিব, নৱমত শুক্ৰ উচ্চ হ'ব, দশমত শনি নিজ ভংগ ৰাজযোগ হ'ব, নৱমত বুধ নিশ্চয় হৈ থাকিলেও নিজ ভংগ ৰাজযোগ সৃষ্টি হ'লেও সেইখিনি সময়ত দুইজনৰ ব্যক্তিৰ তুলনামূলক চোৱা যায় যোগী আদিত্য নাথতকৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী দৌৰত চামিল হৈ মানে ভাৰতৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ যোগ আছে। আৰু যিহেতু সেইখিনি সময়ত তেওঁ নৱগ্ৰহৰ পূৰ্ণদৃষ্টিৰ ফলত তেওঁ প্ৰধানমন্ত্ৰী দৌৰত চামিল হৈ তেওঁ প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাটো সাধু হৈ পৰিছে। নমস্কাৰ।